হয় আমি জোনমণি হত্যাকাৰীৰ লগত জড়িত থকা যিখিনি আজি আমি চাবলৈ পাইছোঁ নিউজে পেপাৰে বিভিন্ন আৰক্ষী বিষয়া ইয়াৰ লগত জড়িত হৈ আছে। গতিকে বিভিন্ন আৰক্ষী বিষয়াক যেনেকৈ নাম ক'লে নীলা দলে নীলা দলৰ নিচিনা এজন SP বিষয়া এজন জিলাত দায়িত্বত থকা ব্যক্তি এজনক আজি কৰেক্ট কৰিব পৰা নাই। অসম চৰকাৰে ইয়াত লীলা খেলা কৰি আছে আৰু অসম চৰকাৰে যাতে এই হত্যা লীলা বন্ধ হ'বৰ কাৰণে কঠোৰতকৈ কঠোৰ এটা তদন্ত কৰিব লাগে আৰু যি CBI যিটো দায়িত্ব অৰ্পণ কৰিছে CBI যাতে কোনো ধৰণে গাফিলতি কৰিব নালাগে আৰু জোনমণি পৰিয়ালক যাতে হত্যা হৈছে আৰু জোনমণি হত্যা কৰা হৈছে এইটো আদিবাসী জাতীয় সন্থা আৰচুৰ দাবী। জোনমণি ৰাভাক কোনো ধৰণৰ এক্সিডেণ্ট হোৱা নাই, এইটো গাপ দিব বিচৰা হৈছে, এক্সিডেণ্টৰ নাম দি গাপ দিব হৈছে। গতিকে জোনমণি হত্যা কৰা হৈছে তাৰ কাৰণে জোনমণি পৰিয়ালক ন্যায় লাগে আৰু জোনমণি হত্যাকাৰীৰ লগত জড়িত থকা প্ৰত্যেকজন ব্যক্তিক কৰেক্ট কৰি পৰা উচিত কৰিব বিচাৰিছোঁ। ৰাভা জাতীয় মহিলা পৰিষদৰ ফালৰ পৰা যেতিয়ালৈকে জোনমণি ৰাভাৰ যি হত্যাকাৰীসকলক ফাঁচি দিব নোৱাৰে, উচিত বিচাৰ কৰিব নোৱাৰে, তেতিয়ালৈকে আমাৰ আন্দোলন চলি থাকিব। আৰু অসম চৰকাৰক এইটো ক'ব বিচাৰিছোঁ যে তাৰ লগতে অসম পুলিচক এটাই ক'ব বিচাৰিছোঁ যে এজন জোনমণিৰ মৃত্যু কৰিছে আপোনালোকে ষড়যন্ত্ৰ কৰি, তাৰ তেজেৰে হাজাৰ হাজাৰ জোনমণিৰ জন্ম হ'ব আৰম্ভ কৰিব, এইটোৱে শিকাই দিছোঁ। গতিকে আপোনালোকক আমি বিনম্ৰ অনুৰোধ কৰিছোঁ অতি শীঘ্ৰে জোনমণি ৰাভাৰ যি হত্যাকাৰী তেখেতক ফাঁচি দিব লাগে। আৰু এটা প্ৰশ্ন আছে আমাৰ ওপৰত, আপোনালোকৰ হৃদয়ত স্পষ্ট হোৱাৰ পিছতো লীলা দলে এতিয়ালৈকে কিয় গ্ৰাহ্য কৰিব পৰা নাই, কিয় লীলা দলে সুৰক্ষিত কৰি ৰাখিছে আপোনালোকে? মই এইটোৱে আমাৰ মহিলা পৰিষদৰ পৰা অতি প্ৰশ্ন কৰিব বিচাৰিছোঁ। পৰিয়ালসকলক আমি ন্যায় বিচাৰোঁ। যেতিয়ালৈকে আমি জোনমণি ৰাভাৰ পৰিয়ালে ন্যায় নাপায় তেতিয়ালৈকে আমি আন্দোলন কৰিয়ে থাকিম আৰু চলিয়ে থাকিব, এইটোৱে ক'ব বিচাৰিছোঁ।